Hello friends, manjusvlog ole আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিও লৈ আহিছো। ভিডিও মানে হৈছে আজি মোৰ হাজবেণ্ডে মোক চেছৰ মানে দবা খেলৰ প্ৰবলেম সলভ কৰিব দিছে পাঁচটা। মোৰ হাজবেণ্ড হৈছে ৱৰ্ল্ড চেছ ফেডাৰেশ্যনৰ সাৰ্টিফাইড চেছ কোচ। তেখেতে FI টাইটেলটো পাবলৈ সক্ষম হৈছে। মোকো তেখেতে চেছ শিকায়। ময়ো চেছ খেলত ইণ্ডিয়াৰ হৈ খেলিছো। ঠিক আছে আহকচোন আজি প্ৰবলেম কিটা সলভ কৰো। স্ক্ৰিনত আপোনালোকে দেখি আছে আহকচোন আমি আজি প্ৰবলেম কিটা ষ্টাৰ্ট কৰো মানে মই সলভ কৰো আপোনালোকে চাব পাৰিলে কিবা হেল্প কৰিব মোক। এতিয়া ফাৰ্স্ট প্ৰবলেমটো হৈছে স্ক্ৰিনত যেহেতু ওলাই আছে এটো হোৱাইট টু প্লে হয়। এটা পজিশন হোয়াইট টু প্লে হয় হোয়াইটৰ ভাল হ'ব লাগে তাৰ মানে বা হোয়াইটে ব্ল্যাকক চেকমেট কৰিব লাগে। ইয়াত কি আছে ভাবুচোন ময়ো ভাবো এটো বিশপে যদি মই চেক দিও এটো পাই গলো ফার্স্ট প্ৰবলেমটো। বিশপ টু যাব ইয়াত চেক কৰিছে যদি আতৰাই তেতিয়া কুইনটো কোন খাই দিম আৰু কিংটো আতৰালেও খাম যদি পনেৰে বিশপটো খাই তেতিয়াও মই কুইনটো খাই দিম। মোৰ কুইন আপ হৈ গল মই জিকি যাম পাই গলো। নেক্সট প্ৰবলেমটো আমি চাওঁ। নেক্সট প্ৰবলেমটো হৈছে ব্ল্যাক টু মুভ কলাই মুভ কৰিব হয়তো বগা চেকমেট বা কলাৰ ভাল হ'ব পাৰে। কি হৈছে চাওঁচোন কলাৰ মুভ yes এটো পাই গলো। কুইনটো আহিম আমি A5 ৰজাটো চেক কৰিছে জিয়ে মুভ খেলক C3 B4 কিং অতৰা কুইন আহক নাইট দিয়ক জিয়ে খেলক লাগে হলে B4 খেলিলে নেক্সট মুভত মই বিশপটো খাই দিলো। মই বিশপ এটা আপ যেহেতু খেলত 3 পইণ্টছ বুলি কয় বিশপৰ 3 পইণ্টছ থাকে মোৰ 3 পইণ্টছ আপ হৈ গল যেটো গেমখন মই লাহেকে জিকিম। নেক্সট প্ৰবলেমটো হৈছে আমাৰ হোৱাইট টু মুভ yes হোৱাইট টু মুভ পাই গলো। ৰুকেৰে দিলো পনটো চেক কিংটো পলাবলৈ জেগা নাই সব ফালৰ পৰা দৌৰি আছে পনেৰে খাব লাগিব ফ'ৰ্স। এতিয়া আমি নেক্সট মুভটো দিম কুইনেৰে খাই দিম পনটো কিংটো এটাই মুভ আছে H8 H6 চেক কিংটো পলাবলৈ জেগা নাই চেকমেট হৈ গল। নেক্সট প্ৰবলেম আহিছে দেই ব্ল্যাক টু মুভ কলাই মুভ কৰিব। নেক্সট প্ৰবলেম হৈছে এটো খালে পাই গলো বুজি আছে। ব্ল্যাকে মুভ কৰিব কিংটো চেক দিছে লগতে কুইনটো ধৰিছে ফ'ৰ্স খাবই লাগিব তাৰপিছতে ময়ো খাম হোৱাইটেৰে খাব পাই গলো ৰুকখন। এতিয়া তোমাৰ গেমখন জিকি যাম লাহেকে। নেক্সট প্ৰবলেম নম্বৰ 5 নম্বৰ প্ৰবলেম এটো হৈছে হোৱাইট টু মুভ নাইটটো আতৰালে কুইন হৈ আছে কিং আহিলে চেক পাই গলো। নাইটটো আহিব F5 চাওকচোন নাইটটো আহিব কিন্তু বিশপৰে চেক কৰি আছে নাইটটো খাব নোৱাৰে পনেৰে দেখিছেনে কিংটো এটাই মুভ আছে আহিব লাগিব G8 এতিয়া কি দিব পাৰে আপোনালোকে ভাবিছেনে বহুত ইজি হয় নাইটেৰে আমি চেক দি দিম এক বেট পাঁচটা প্ৰবলেম সলভ হৈ গল। কেনেকুৱা লাগিলে আপোনালোকৰ ভাল লাগিলে নে আপোনালোকেও চাগে কিছুমানে চেছ খেলিব জানে গেমো ভাল খেলে চাগে প্ৰবলেমো সলভ কৰে তেনেকৈ যদি আপোনালোকৰ ওচৰত কিবা প্ৰবলেম থাকে মোলে কমেন্ট বক্সত পঠাব আৰু মই সলভ কৰিবলৈ ট্ৰাই কৰিম আৰু যদি পাৰো আপোনালোকলে মই আকৌ পঠাম ৰিপ্লাই।
আৰু বিশেষ নাই ভিডিঅ'টো আজিলৈ ইয়াতে শেষ কৰিছোঁ নেক্সট আকৌ এনেকৈ প্ৰব্লেম লৈ আহিম মাজে মাজে মই বেলেগ ভিডিঅ' আনিম মাজতে এনেকৈ আনিম আৰু আজিলৈ বাই বাই লগতে এটা লাইক গম পাইছে গোটেই ফ্ৰেণ্ডছখিনিক শ্বেয়াৰ ভাল লাগিলে আৰু লগতে ছাবস্ক্ৰাইব আৰু কাষত এটা বেল আইকন থাকে সেইটো দবাই দিব আজিলৈ বাই বাই